ঠিক আছে এতিয়া আহিছে বাৰু আকৌ গোটেইবিলাক কমেণ্টছ গুচি গ'ল আপোনালোকে কি কি কমেণ্টছ দিছিলে আকৌবাৰ মোক কপি পেষ্ট কৰিবচোন বাবা ভৱ হাই হেল্ল' আপোনাৰ কি খবৰ আচলতে গোটেইবিলাক কমেণ্টছ গুচি গৈছিলে মোৰ থেংক ইউ কবিতা লুকিং কিউট থেংক ইউ মনোজ কুমাৰ নাথ হেল্ল' হাই আপোনাৰ কি খবৰ বহাগ বিহুৰ বতৰ আহিল গমেই নাপালি খোপাতে মোৰ কেতেকী ফুল গুজি নিদিলি বহাগ বিহুৰ বতৰ আহিল গমেই নাপালি খোপাতে মোৰ কেতেকী ফুল গুজি নিদিলি ঢোল পেপা গগনা বাজিছে মোৰ চেনাই ধন কহুৱা ফুলাৰ দৰে উৰিছে মন চেনাই ধন অ চেনাই তোলৈ মনত পৰে অ চেনাই তোলৈ মনত পৰে দেহাৰে পুৰণি নিশা নাহে টোপনি দূৰৈৰে পেপাতি নিশা কৰে আমনি তোৰে কথা ভাবি উজাগৰে ৰাতি যাইছে নাই তোলৈয়ে মনত পৰে অ চেনাই তোলৈয়ে মনত পৰে অ চেনাই তোলৈয়ে মনত পৰে বাবা হ'ব ভালে আপোনাৰ মোৰো খুবেই ভাল আছোঁ কিবাকে নিকুঞ্জ ডেকা সৰা পাতে পাতে অ'কে গাম বাৰু অংশুমান শৰ্মা ৱেলকাম থেংক ইউ অংশুমান দা পুণ্যজিৎ শইকীয়া হাই হেল্ল' ৰাণী বৰা হাই কি খবৰ মোৰ খবৰ খুব ভাল তোৰ কি খবৰ সৰা পাতে পাতেতো অকণমান গাই দিবলৈ কৈছিলে অকণমান গাই দিছোঁ সৰা পাতে পাতে ফাগুন নামে পলাশৰে ৰং ৰাঙলী বতাহে কানে কানে ক'লে নহবা উদাস অভিমানী ভাল লাগে মোক কিয়নো চাই পচোৱা বতাহৰ ধেমালি মন যায় মোক ধূলিৰে উমলি পলাশৰ ৰঙতে ৰাঙলী বতাহে কানে কানে ক'লে নহবা উদাস অভিমানী সৰা পাতে পাতে ফাগুন নামে দাউৰে দাউৰে লুকা ভাকু জোন বেলিয়ে ৰিঙিয়াই সুধিলে জোন বেলিয়ে ৰিঙিয়াই সুধিলে আছেনে বতাহ হৈ বাউলী আছেনে বতাহ হৈ বাউলী বতাহে কানে কানে ক'লে নহবা উদাস অভিমানী সৰা পাতে পাতে ফাগুন নামে থেংক ইউ কোনে কৈছিলে সৰা পাতে পাতে নিকুঞ্জ ডেকা থেংক ইউ নিকুঞ্জ ডেকা মই খুব ভাল পাওঁ গীতটো বাবা ভৱ লাভলি ভইচ থেংক ইউ ছ' মাছ
আপোনাৰ পৰিচয় আৰু জন্মস্থান জনাব। মোৰ নাম হিমাশ্ৰী শৰ্মা আৰু মই জন্মস্থান মোৰ নলবাৰী আৰু মই এতিয়া বৰ্তমান দিছপুৰ মহাবিদ্যালয়ত BA ছেকেণ্ড ছেমিষ্টাৰ কৰি আছোঁ। আপোনাৰ প্ৰিয় সংগীত শিল্পী কোন অসমীয়া? মোৰ প্ৰিয় সংগীত শিল্পী মোৰ ভূপেন বৰ্তা প্ৰথমতে আৰু তৰালী বাক মই খুব অনুসৰণ কৰোঁ। আৰু আচলতে এনেকৈ নিৰ্দিষ্টকৈ কোৱা নহয়, গোটেইকেইগৰাকী কণ্ঠশিল্পীকে মোক ভাল লাগে। তৰালী বা, গায়ত্ৰী বা আৰু ৰূপম ভূঞা, ভূপেন হাজৰিকা, দেৱজয়ন্ত হাজৰিকা গোটেইখিনিয়ে প্ৰিয় কণ্ঠশিল্পীৰ ভিতৰতে পৰি যায়। ঠিক আছে বাৰু, আছোঁ আৰু ভালে। এছাইনমেণ্টে খাইছে, চবৰে একেই এছাইনমেণ্ট। সাৰেগামাপা পুলক বেনাৰ্জী ছাৰৰ। অ'কে, সাৰেগামাপা। পিতাই কৈছে সাৰেগামাপা গাবৰ কাৰণে, আচলতে গীতটো হ'ল ফুলৰে মেলাতে, কৈছে সাৰেগামাপা গাবলৈ। ঠিক আছে, অকণমান গাই দিছোঁ। ফুলৰে মেলাতে পক্ষীয়ে গীত গায়, ফুলৰে মেলাতে পক্ষীয়ে গীত গায়, মৌমাখি গুণগুণ সুৰ তোলে বীণাত, তাকে দেখি বুলবুলি নাধিন-ধিনা তবলা বজায়, মইনাই আনন্দতে সাৰেগামা গায়, গাপা পা পা গাপা ধানি ধাপা মাগা মা ৰে পা মাগা ৰে সাগরে সানি সা 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 সারেগামাপা ধানি সা। ফুলৰে মেলাতে লাজে লাজে ময়ূৰীয়ে পেখম মেলিছে, তাতা থৈয়া কৈ তাতা থৈ নাচিছে, লাজে লাজে ময়ূৰীয়ে পেখম মেলিছে, তাতা থৈয়া কৈ তাতা থৈ নাচিছে, বসন্ত মেলাতে সখীয়তী গীত গায়, বসন্ত মেলাতে সখীয়তী গীত গায়, কুকু কুলিয়ে মিঠা মিঠা গীত গায়, কুকু কুলিয়ে মিঠা মিঠা গীত গায়, মইনাই আনন্দতে সাৰেগামা গায়, গাপা পা পা গাপা ধানি ধাপা মাগা মা ৰে পা মাগা ৰে সাগরে সানি সা 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 সারেগামাপা ধানি সা। ফুলৰে মেলাতে। থেংক ইউ। সংগীতৰ ক্ষেত্ৰলৈ আপোনাৰ প্ৰথম যাত্ৰাৰ বিষয়ে কিছু কওক। সংগীতৰ ক্ষেত্ৰলৈ প্ৰথম যাত্ৰা মোৰ 3 বছৰত হৈছিলে। 3 বছৰত মই যেতিয়া স্কুলত গৈছিলোঁ, তেতিয়া বাৰ্ষিক অধিৱেশনত হয়, যেতিয়া নিকেতন বাৰ্ষিক অধিৱেশন, তেতিয়া ঘগ্ৰাপাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত নামভৰ্তি কৰিছিলোঁ প্ৰথম। তেতিয়া মই তাতে যেতিয়া 2-এটা প্ৰাইজ পাইছিলোঁ, তেতিয়া মানে এক্সাইটেড হৈছিলোঁ গানৰ প্ৰতি, গানৰ লাইনত যোৱাত। আৰু তেনেকৈ প্ৰথম যাত্ৰা আৰম্ভ হৈছিলে। তাৰপিছত মই মেবি 2006 এনেকুৱা হ'ব, তেতিয়া মই তাতে স্মৃতি শৰ্মা বাইদেউ, মোৰ গুৰু, তেখেতৰ তাত মই শাস্ত্ৰীয় সংগীতৰ প্ৰথমা শিক্ষা লৈছিলোঁ, প্ৰথমাৰ। তাৰপিছত মই সোণাপুৰলৈ আহিলোঁ। ইয়াতে মই মোৰ গুৰু শ্ৰীযুতা জিন্তি তালুকদাৰ বাইদেউ, তেওঁৰ তাত মই বিচাৰত পাৰ্ট 1লৈকে কৰিছোঁ। আৰু
এনেকৈ প্ৰথম সংগীতৰ খোজ আছে। তাৰপিছত এতিয়া আৰু মই হাই ছেকেণ্ডেৰী কৰিছিলোঁ নগাঁও ৰামানুজন জুনিয়ৰ কলেজত, তাতে মই বেষ্ট ছিংগাৰ হৈছিলোঁ। আৰু এতিয়া দিছপুৰ মহাবিদ্যালয়ত মই দ্বিতীয় শ্ৰেষ্ঠ কণ্ঠশিল্পী। আৰু তেনেকৈ চলি আছে, 2-এখন ষ্টেজ প্ৰগ্ৰাম কৰোঁ, ছিজন পৰিলে ষ্টেজ প্ৰগ্ৰাম কৰোঁ বা কম্পিটিশ্যন কৰি আছোঁ। এতিয়া ডিষ্ট্ৰিক্ট লেভেলৰ কম্পিটিশ্যনবিলাক বা ষ্টেট লেভেলৰবিলাক কৰি আছোঁ, তেনেকৈ চলি আছে। এগৰাকী দায়িত্বশীল কণ্ঠশিল্পী হ'বলৈ কি গুণৰ অধিকাৰী হ'ব লাগে বুলি ভাবে? আচলতে বহুত এইটো কঠিন প্ৰশ্ন হয়। দায়িত্বশীল কণ্ঠশিল্পী, মই বৰ্তমান যিহেতু জাৰ্ণি কৰি আছোঁ, গতিকে মই কণ্ঠশিল্পী হোৱাগে নাই। তথাপিতো মই এগৰাকী যাতে প্ৰতিষ্ঠিত শিল্পী হ'ব পাৰোঁ তাৰ বাবে মই চেষ্টা কৰি আছোঁ। যি কি নহওক, দায়িত্বশীল কণ্ঠশিল্পীৰ এটা বহুত বেছি দায়িত্ব থাকে সমাজখনৰ প্ৰতি, যাতে তেওঁ মানে কেনেকুৱাকৈ কয় বস্তুটো, দায়িত্বশীল কণ্ঠশিল্পীৰ এগৰাকী বহুত বেছি দায়িত্ব থাকে সমাজখনৰ প্ৰতি। মানে তেনেকৈ আপোনাৰ এটা গানৰ ক্ষেত্ৰত তেওঁ এগৰাকী দায়িত্বশীল কণ্ঠশিল্পী হ'ব লাগিলে তেওঁ গানৰ ক্ষেত্ৰত কৈছোঁ মই, শিল্পী হ'ব লাগিলে কৈছে আপুনি, গানৰ ক্ষেত্ৰত কৈছোঁ মই যে যিসকল তেওঁৰ পুৰণা যিখিনি তেওঁৰ মানে হয় এনেকুৱা টাইপৰ, ভূপেন হাজৰিকাদেৱ হওক, জয়ন্ত হাজৰিকা, পুলক বেনাৰ্জী ছাৰ, সেইসমূহ গীতৰ ওপৰত ভিত্তি কৰি বিষ্ণুৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা যিহেতু এটা ভেটি আমাক দি থৈ গৈছে সংগীতৰ ক্ষেত্ৰখনৰ, সেই ভেটিটো আমি যাতে ৰাখিব পাৰোঁ। আৰু সেই ভেটিটোৰ ওপৰত ভিত্তি কৰি আমি যিমানখিনি কাম কৰোঁ, সংগীতৰ জীৱনটোত আমি যিমানখিনি কাম কৰোঁ, সেই ভেটিৰ ওপৰত ভিত্তি কৰি শংকৰদেৱে সৃষ্টি কৰি থৈ যোৱা ভেটি, বিয়ানাম, লোকসংগীতৰ ভিত্তিত আমি গোটেইখিনি কাম কৰিব লাগে। আচলতে কুৱেশ্যনটো বহুত কনফিউজ মানে বহুত কঠিন মোৰ কাৰণে। তেনেকৈ আপোনাৰ সামাজিক ক্ষেত্ৰত আমি কৰোণাৰ এতিয়া বৰ্তমান চলি আছে কৰোণাৰ আমি সজাগতা হিচাপে আমি গানেৰে আমি সজাগতা মানুহৰ মাজলৈ সজাগতা আমি দিব লাগিব। আৰু বহুতো শিল্পীয়ে এই ক্ষেত্ৰত বহুত সহযোগিতা কৰিছে, নিৰুৎপল দা, তাৰপিছত আৰু তেনেকৈ বহুত শিল্পীয়ে কৰিছে। মনজ্যোৎস্না বাহঁতে এটা নতুন গান কৰিছিলে। তেনেকৈ ৰাইজৰ মাজলৈ যাতে সজাগতাখিনি যাব পাৰে, তেওঁলোকে সাৱধান হ'ব পাৰে, ছেল্ফ কোৱাৰেণ্টাইন হ'ব পাৰে, তাৰ বাবে সকলোকে আমি সজাগ কৰি তুলিব লাগিব। তেনেকৈ মই এইটো উদাহৰণ দিছোঁ। এগৰাকী শিল্পী হিচাপে দায়িত্ব, মই কণ্ঠশিল্পীৰ কথা কৈছোঁ, এগৰাকী কণ্ঠশিল্পী হিচাপে সেনেকুৱা দায়িত্ব থাকিব লাগে মানুহৰ প্ৰতি। থেংক ইউ। মই কি পাৰিছোঁ কি নোৱাৰিছোঁ নাজানো, খুবেই সৰু যিহেতু, প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ মই পাৰ্যমানে চেষ্টা কৰিছোঁ। মোৰ বুকুত এজোপা গোলাপ, মামী আৰু লহৰ, বাপৰে বাপ, মই খুব বেছি ভাল পাওঁ এই গীতটো। অসমীয়া গানৰ ভিতৰত ক'ব গ'লে মই শ্ৰেয়া ঘোষালৰ এইটো গীতটো খুব বেছি ভাল পাওঁ। অকণমান গাই দিছোঁ। আতর ঢালি হৃদয় করে চলে মোর বুকুত এজোপা গোলাপ কোনে ৰুলে এন্ধাৰে মোর বুকুত ধুলে তোমার কথা ভাবিলে আকাশ
কথা ভাবিলে অকলে অকলে তৰাই তৰাই কথা পাতে গোলাপৰ পাহে পাহে জোনাকীৰ জাক জ্বলে মোৰ তেজত কুহে কুহে এন্ধাৰে 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 এন্ধাৰে। থেংক ইউ ছ' মাছ মামি, মই খুব ভাল পাওঁ গীতটো, মোক অনুৰোধ কৰাৰ কাৰণে আৰু মোক খুব ভাল লাগিছে, থেংক ইউ। শাৰদী কোমল জোনাক মায়াৰে গীতটো কোৱা। ঠিক আছে, মই গাই দিম। সুন্দৰ, থেংক ইউ হেমন্ত আংকল, আপুনি যে চাই আছে। সংগীতৰ বাহিৰে আৰু কি কি ভাল পোৱা? সংগীতৰ বাহিৰে মই 3 বছৰ মই ডান্স কৰিছিলোঁ, ওডিচী নৃত্য কৰিছিলোঁ, আৰু মই বিহু নাচোঁ। আৰু এনেকৈ গানৰ বাহিৰে মই নাচি ভাল পাওঁ, আৰু কবিতা আবৃত্তি কৰি মই খুব ভাল পাওঁ। নিতুল নাথ, নাইচ, থেংক ইউ। কোনে জানে তোমাৰ সপোন, অ'কে, গাই দিম। হৈছে, ঠিকেই কৈছা, ভাল লাগিল, থেংক ইউ হেমন্ত আংকল। প্ৰবীণ প্ৰতিম কোঁৱৰ, চুপু তুমি পুনৰ খাৰ নালাগে মোক বিয়াৰ বাবে এই গীতটিকে গোৱা। প্ৰবীণ প্ৰতিম কোঁৱৰ, অ'কে, গাম বাৰু। লকডাউনৰ সময়ত আমি কি কি কৰিছা, এই বিষয়ে কি ক'ব? লকডাউনৰ সময় মোৰ আচলতে খুব এলেহুৱা হৈ গৈছোঁ লকডাউনৰ এইকেইদিন। শুই থাকিবলৈ মন যায়, এনেকুৱা হৈছে। তাৰোপৰি মই গানৰ প্ৰেক্টিছটো অকণমান টাইমটো বঢ়াই দিছোঁ, যিহেতু মই কলেজ খুলিলে ইমান টাইম নাপাওঁ, কাৰণ মই গুৱাহাটী টু সোণাপুৰ আপ ডাউন কৰা হয়, গতিকে কলেজ খুলিলে ইমান টাইম নাপাওঁ, যিহেতু মই গানৰ প্ৰেক্টিছটো অকণমান বঢ়াই দিছোঁ টাইমটো। আৰু এতিয়া এছাইনমেণ্টৰ ভাৰ পৰিছে খুব বেছি, এই এসপ্তাহমানৰ পৰা এছাইনমেণ্টবিলাক। তাৰপিছত আৰু এনেকৈ ইটো সিটো কৰি ঘৰুৱা কাম কিছুমান কৰিছোঁ, আৰু পাকঘৰত সোমাইছোঁ এইকেইদিন, পাকঘৰৰ কিবা কিবি কাম শিকিছোঁ নতুনকৈ, এনেকেই কৰি আছোঁ। আৰু আপুনি কিয় সংগীতক নিজৰ প্ৰফেশ্যন হিচাপে বাছি ল'লে? অংশুমান দাই খুব ভাল প্ৰশ্ন এটা কৰিছে, থেংক ইউ অংশুমান দা। মই সংগীতটো আচলতে মই সৰুৰ পৰা খুব বেছি ভাল পাওঁ, কাৰণ মই তেতিয়াৰ পৰা ভাল পোৱা হৈছোঁ, যেতিয়া মই স্কুলত নাম লগাই পেলাই প্ৰাইজবিলাক যেতিয়া পাইছিলোঁ ন, তেতিয়া মোক খুব বেছি ইনস্পায়াৰ কৰিছিলে তাৰে আচাৰ্যহঁতে, নলবাৰী ঘগ্ৰাপাৰা শংকৰদেৱৰ আচাৰ্যহঁতে খুব বেছি ইনস্পায়াৰ কৰিছিলে মোক। আৰু তেতিয়াই মই ভাবিছিলোঁ, আৰু মোৰ ঘৰখন আছিলে এখন খুব সাংস্কৃতিক পৰিৱেশৰ ঘৰ আছিলে। তেনেকৈ বাছি ল'লোঁ, মই মিউজিকটো বাছি ল'লোঁ। আৰু পোনপ্ৰথমে আচলতে মই ক্লাছ 8 মানলৈকে মই ডান্সো কৰিছিলোঁ, গানো গাইছিলোঁ, দুয়োটাও কৰিছিলোঁ। কিন্তু পিছত ভাবিলোঁ দুয়োটা সমানে লৈ যোৱাটো সম্ভৱপৰ নহ'ব, গতিকে মই গানটো চুজ কৰোঁ। আৰু তেনেকৈ সেইকাৰণে মই প্ৰফেশ্যন হিচাপে নহয়, মই গানটো মোৰ এটা হবি, মই কৰি ভাল পাওঁ গান, প্ৰফেশ্যন হিচাপে নহয়। আৰু প্ৰফেশ্যন হিচাপে একচুৱেলি মই মোৰ পঢ়া কেৰিয়াৰটো আগুৱাই লৈ যাব বিচাৰোঁ, মোৰ প্ৰফেশ্যন হিচাপে। আৰু মই প্ৰফেশ্যনেলি কেতিয়াও গান গোৱা নাই, আৰু মই ভাল পাওঁ কাৰণে মই গান গাই গৈছোঁ। তেনেকৈ বা কিছুমান মানুহে মাতে, তেনেকৈ যাওঁ, ষ্টেজ প্ৰগ্ৰামত মাতে, তেনেকৈ যাওঁ। আৰু মই কেতিয়াও দূৰৰ প্ৰগ্ৰাম কৰা নাই। আৰু তেনেকৈ ৰাতি টোপনি ক্ষতি কৰি আহি ধৰক এতিয়া দেউতাৰ চাব লাগিব, অফিচ থাকে, তেনেকৈ মই যিহেতু অকলে ঘৰৰ, গতিকে প্ৰফেশ্যনেলি মই এতিয়ালৈকে সংগীতটোক লোৱা নাই। এনেই মই গাই ভাল পাওঁ, ওচৰৰ মানুহখিনি বিচাৰে, সেইকাৰণে যাওঁ মই, তেনেকৈ চলি আছে। আৰু কম্পিটিশ্যনবিলাক কৰি আছোঁ মই এতিয়া।
বিউটি শৰ্মা বাইদেউৰ যিকোনো এটা গীত অ'কে মেহমান আংকল মই গাই দিম কিন্তু প্ৰথমতে মোক কৈছিলে হেৰি শাৰদী কোমল গানটো মোক কৈছিলে অকণমান গাবলৈ মই অকণমান গাই দিছোঁ শাৰদী কোমল গানটো বতৰ কেনেকুৱা তাতে আপোনালোকৰ ঘৰত বতৰ কেনেকুৱা কাৰণ আমাৰ ইয়াত পুৰা বৰষুণ পৰি আছে বাহিৰত আৰু লগতে এইটোও কৈ দিওঁ যে ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে আৰু ভিউজ হয় আমি আৰু কথা পাতিব পাৰোঁ আজি আপোনালোকৰ লগত মই মনৰ কথা পাতিম বুলি আহিছোঁ আপোনালোকৰ প্ৰিয় গীত মাতসমূহ মই মোৰ ফালৰ পৰা দিম বুলি চেষ্টা কৰিছোঁ গতিকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব ঠিক আছে শাৰদী কোমলটো অকণমান গাই দিছোঁ শাৰদী কোমল জোনাক মায়াৰে মন উতলা কৰে জুৰিটিৰ পাৰৰ কহুৱা ফুলিলে মন উতলা কৰে শাৰদী কোমল জোনাক মায়াৰে মন উতলা কৰে এই বতাহজাকে শেৱালি ফুলৰ সুবাসনে এই নিয়ৰবোৰে চিনাকি মনৰ বাতৰি আনে তৰালিও জ্বলিল জোনাকিও ঝিলমিল তুমি কিয় অহা নাই তৰালিও জ্বলিল জোনাকিও ঝিলমিল তুমি কিয় অহা নাই তোমাক পাবলে মন উতলা কৰে শাৰদী কোমল জোনাক মায়াৰে মন উতলা কৰে জুৰিটিৰ পাৰত কহুৱা ফুলিলে মন উতলা কৰে মন উতলা কৰে মন উতলা কৰে থেংক ইউ প্ৰতিম কোঁৱৰ থেংক ইউ আৰু কোনে জানে মাহী কৈছিলে কোনে জানে অকণমান গাই দিছোঁ মই দুটা লাইন কোনে জানে তোমাৰ সপোন হ'বনে পূৰণ আকাশতে থকা জনে লিখে কপালৰ লিখন কোনে জানে তোমাৰ সপোন হ'বনে পূৰণ আকাশতে থকা জনে লিখে কপালৰ লিখন থেংক ইউ আৰু সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই গীতটি ঠিক আছে অকণমান পাতৰে সাজি মোক নেলাগে নানিবি শপতে কাণৰে কেৰু সুচিতা যি সাজে পিন্ধালি সৰুতে সেয়েহে বিয়াতে শুৱাব পাৰোঁ সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আই চেনেহ জড়িতই দিয়া মোক হাততে শুৱাই
সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আই চেনেহ জৰি তই দিয় মোক হাততে খুৱাই ডিঙিৰ মণি নেলাগে মোক হাত সৰি উঠে আয়ো তোৰ ছবিতে বুকুতে থম নে পাওলা যে ডিঙিৰ মণি নেলাগে মোক হাত সৰি উঠে আয়ো তোৰ ছবিতে বুকুতে থম নে পাওলা যে সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আই চেনেহ জৰি তই দিয় মোক হাততে খুৱাই থেংক ইউ ছ' মাছ এই গীতটো মই খুব ভাল পাওঁ আচলতে আৰু মই দ্বিতীয় পেৰেগ্ৰাফ পাতৰে সাজে মই খুব বেছি ভাল পাওঁ পেৰেগ্ৰাফটো সেইকাৰণে সেইটো পেৰেগ্ৰাফৰ পৰা মই ষ্টাৰ্টিং কৰিলোঁ থেংক ইউ ঘৰ ক'ত হয় জনাবা মোৰ ঘৰ সোণাপুৰত বাপৰে বহুত কমেণ্ট গুচি গৈছে বিউটি শৰ্মা বাইদেউ ঠিক আছে আংকল মই অকণমান পিছত গাই দিম জীৱনত সুখী আৰু সফলতাৰ মাপকাঠিডাল কেনে আপোনাৰ দৃষ্টিত সুখী বুলি ক'বলৈ গ'লে জীৱন যিহেতু দুটা মুদ্ৰাৰ সুখ আৰু দুখ দুটা মুদ্ৰা থাকিবই এটা মুদ্ৰা ইপিঠি সিপিঠি আচলতে সুখ আৰু দুখ সুখ য'ত থাকে দুখ তাতে থাকিবই আৰু সুখী জীৱন হ'ল মানুহে মোৰ দৃষ্টিত মানুহে যিখিনি পাইছে তাতে সন্তুষ্ট থাকিব লাগে সেইটো হ'ল সুখী জীৱনৰ প্ৰথম মোৰ মতে মূল মন্ত্ৰ হয় যিখিনি পাইছে তাতে সুখী হ'ব লাগে আচলতে আৰু সফলতাৰ আন এটা নাম হৈছে সাধনা কৰিব লাগিব আৰু সাধনাৰ দ্বাৰা সফলতা লাভ কৰিব পাৰি মোৰ কাৰণে আৰু কষ্ট কৰিব লাগিব খুব বেছি সেয়াই থেংক ইউ মনোজ কুমাৰ নাথ অংকিতা ভূঞা ডাৰ্লিং সুন্দৰ গাইছে থেংক ইউ বাৰিষাৰে বৰষুণ গানা কোনটো বাৰিষাৰে বৰষুণ দীক্ষুৰটো নে মঞ্জুস্না মহন্তৰটো গাম সপোনবোৰ বাস্তৱায়িত হওক তোমাৰ অসমৰ সংগীত জগতৰ উজ্জ্বল দৰে জিলিকি থকা আমি থেংক ইউ দীপজ্যোতি দা আপোনাক বহুত বহুত ধন্যবাদ আৰু আপোনাক বহুত বহুত ধন্যবাদ আপুনি মোৰ কাৰণে এই লাইফটো আপুনি মোক দিছিলে গতিকে মই নিজক ৰাইজৰ মাজলৈ যোৱাৰ আৰু এটা সুবিধা আপুনি মোক দিলে থেংক ইউ ছ' মাছ আচলতে মই ৰাইজৰ মাজত গৈ পেলাই খুব বেছি ভাল পাওঁ আৰু মোৰ প্ৰতিভাখিনি আপোনালোকে দেখুওৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ থেংকছ এ লট থেংক ইউ প্ৰবীণ প্ৰতিম কোঁৱৰ আৰু অংশুমান দাই কিবা এটা দিছিলে আৰু আগন্তুক দিনত সংগীত ক্ষেত্ৰখনত আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে কিছু কথা জনাব মই ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে জনাম অকণমান দেৰিকৈ জনাইছোঁ অংশুমান দাই গুণম মাহী সন্ধিয়াৰ আকাশত বগলী উৰে গানটো গোৱা অ'কে আপোনাৰ কণ্ঠ সঁচাই সুকীয়া থেংক ইউ ছ' মাছ মনোজ কুমাৰ নাথ আপোনাক বহুত বহুত ধন্যবাদ এনেদৰে আশীৰ্বাদ কৰি যাব যাতে মই আৰু আগুৱাই যাব পাৰোঁ আৰু মোৰ সপোনবোৰ যাতে মই পূৰণ কৰিব পাৰোঁ দিখৌ নৈ পাৰতে গোৱা তোমাৰ কণ্ঠত বহুত ভাল লাগিব চিজ দিক্সুৰটো অ'কে দিক্সুৰটো গাম মই দিখৌ নৈ পাৰতে কহুৱা বিনা নাই যিদিন ঠিক আছে মই গানটো গাওঁ বাৰু মই বহুত ভাল পাওঁ গানটো মই গাই আছোঁ আৰু প্ৰথমতে কোনোবা এজনে হেৰি কৰিছিলে নহয় বিউটি শৰ্মা বাইদেউৰ গান এটা গাবলৈ দিছিলে মই মাহালধিৰ গীতটো অকণমান গাই দিছোঁ হেমন্ত আংকুলৰ কাৰণে আৰু হেমন্ত আংকুলক খুব বেছি ধন্যবাদ আপুনি মোৰ প্ৰত্যেকটো লাইভ চাই আৰু প্ৰত্যেকটো লাইভতে আপুনি মোক বিউটি শৰ্মা বাইদেউ যিকোনো এটা গীত গাবলৈ দিয়ে সেইকাৰণে আপোনাক বহুত বহুত ধন্যবাদ অকণমান ভুল হ'ব পাৰে বহুত দিন গোৱা নাই মাহালধিৰটো মাহালধিৰে নোৱালে ধুৱালে কইনা সজালে কোনে দাপোমতি কইনা সজালে কোনে ডিঙিতে জ্বলিলে মণিৰে মুকুতা কপাল জ্বলিলে জোনে দাপোমতি কপাল জ্বলিলে জোনে মাহালধিৰে নোৱালে ধুৱালে কইনা সজালে কোনে দাপোমতি কইনা সজালে কোনে থেংক ইউ ছ' মাছ এই বিউটি শৰ্মা বাইদেউৰ গীততে ৰিকুৱেষ্ট কৰাৰ বাবে মোক
সন্ধিয়াৰ আকাশত বগৰী উৰে মাহী কৈছিলে মোক গাবলৈ অকণমান গাই দিছোঁ খুব ধুনীয়া গীত এতিয়া আচলতে আৰু এইসমূহ গীত আচলতে আমি চৰ্চা কৰি থাকিব লাগে আচলতে এইখিনি ধৰক এনেকৈ তুলিকা সেনাপতি বাইদেউৰ গীতসমূহ বা বিউতি শৰ্মা বাইদেউ আমি চৰ্চাত ৰাখিব লাগে আচলতে গীতসমূহ খুব অৰ্থপূৰ্ণ গীত তেওঁলোকে আমাক দি থৈ গৈছে উপহাৰ ঠিক আছে অকণমান গাই দিছোঁ গোটেইখিনি মনত নাই মোৰ অকণমান 2-এটা লাইন মনত আছে সেইখিনিকে গাই দিছোঁ সন্ধিয়াৰ আকাশত বগলী উৰে আইৰে ঘৰলৈ মনতে পৰে সন্ধিয়াৰ আকাশত বগলী উৰে আইৰে ঘৰলৈ মনতে পৰে আইৰে ঘৰলৈ মনতে পৰে থেংক ইউ মাহী মোৰ গোটেইখিনি আচলতে মনত নাই মোৰ লিৰিক্সখিনি গতিকে মই ভুলকৈ গাবলৈ মন নাই নেগালোঁ সেইকাৰণে বাকীখিনি দিখৌনৈ পাৰতে কোৱা অ'কে ঠিক আছে মই দিখৌনৈ পাৰতেতো অকণমান গাই দিছোঁ দিখৌনৈৰ পাৰৰে কহুৱাই বিনাই নাই আজি সেইদিন নাই আজলি অসমীৰ সকলো হৰিলে এদেউ দুদেউ চেক পাই দিখৌনৈৰ পাৰৰে কাৰেংঘৰ আছে নিপাল দি শুই ৰংঘৰ কেহেৰাজ বতা জেৰেঙা পথাৰত জয়াৰে উচুপনি গদা পানীৰ দলকতা শৰাই ঘাটতে মোমায়ে টোপনিয়াই লাচিতৰ ঘাম নাই দিখৌনৈৰ পাৰৰে থেংক ইউ ছ' মাছ এই গীতটো মোক গাবলৈ ক'বে প্ৰবীণ প্ৰতিম কোঁৱৰ আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ সংগীতৰ ক্ষেত্ৰখনত আপোনাৰ আদৰ্শ কোন মোৰ সংগীত জগতত আগুৱাই কৈ আছোঁ বাৰু মোৰ সংগীতৰ ক্ষেত্ৰখনত প্ৰথম আদৰ্শ হৈছে মোৰ মায়ে মোক খুব বেছি অনুপ্ৰাণিত কৰে মা আৰু পিতা মোক খুব বেছি অনুপ্ৰাণিত কৰে সংগীতৰ ক্ষেত্ৰখনত মই প্ৰথম মোৰ বিয়ানাম মই মাৰ পৰা শিকিছিলোঁ আমাৰ মায়ে খুব ভাল বিয়ানাম গায় আৰু মই পিতাৰ পৰা প্ৰথম গান শুনিছিলোঁ মানুহ দেখিছোঁ আজি গীতটো শুনিছিলোঁ সেই গীতটোৰ মোক গাবলৈ বহুত বেছি মানে সেই গীতটোৰ পৰাই পিতাই মোক পুৰণি গীতসমূহ আওৰাইছিলে তেনেকৈ মই পুৰণি গীতসমূহ গাইছিলোঁ তেনেকৈ এটা দুটাকৈ তাৰপিছত তেনেকৈ এতিয়ালৈকে আদৰ্শ হিচাপে তেনেকৈ আৰু মোৰ সংগীত জগতৰ আদৰ্শ বুলি ক'বলৈ গ'লে মই তৰালী বাক ৰূপম দা তৰালী বা ভূপেন হাজৰিকাদেৱক মই খুব বেছি অনুসৰণ কৰোঁ তৰালী বাৰ জীৱনশৈলী মই খুব বেছি অনুসৰণ কৰোঁ সেয়ে সংগীত জগতত আগুৱাই যোৱাৰ ক্ষেত্ৰত কাৰ অনুপ্ৰেৰণা লাভ কৰিছিলে সংগীত জগতত আগুৱাই যোৱাৰ মই অথনি ক'লোঁ মোৰ মা মোৰ পিতা লগতে মোৰ গুৰু মই বহুত গুৰু পাইছোঁ এতিয়ালৈকে স্মৃতি শৰ্মা বাইদেউ জিন্তি তালুকদাৰ বাইদেউ সোণেশ্বৰ বড়ো ছাৰ তাৰপিছত বৰ্তমান মই আলেখ্য চক্ৰৱৰ্তী ছাৰৰ ওচৰত শিকি আছোঁ আলেখ্য চক্ৰৱৰ্তী মোৰ দেউতাৰ নিচিনা নিজৰ খুব বেছি মৰম কৰে খুব বেছি অনুপ্ৰাণিত কৰে গানবোৰ শুদ্ধ ৰূপত তেওঁ মোক শিকাত বহুত বেছি সহায় কৰে সেইকাৰণে মই তেওঁৰ ওচৰত চিৰকৃতজ্ঞ লগতে মই নাম ল'ব লাগিব মই নিতুমণি হাজৰিকা মেম নগাঁৱত মই যেতিয়া নগাঁৱত আছিলোঁ তেতিয়া মই নিতুমণি হাজৰিকা মেমৰ ওচৰত দুটামান আধুনিক গীত শিকিছিলোঁ তেনেকৈ মই বহুত গুৰু পাইছোঁ আৰু সৰু সুৰা বস্তু কিছুমান শিকি থাকোঁ মই তেনেকৈ বহুতৰ পৰা মোৰ লগৰখিনি সংস্কৃতা বা তাৰপিছত আৰু
তেনেকৈ মৰমী শৰ্মা বাইদেউ, মৰমী শৰ্মা বা আৰু দীপজ্যোতি মোৰ লগৰ, বহুত মোক অনুপ্ৰেৰণা দিয়ে সিহঁতে গাবৰ কাৰণে। আৰু তেনেকৈ অনুপ্ৰেৰণা বুলি ক'লে তেনেকৈ আৰু মোৰ ফ্ৰেণ্ডছখিনি, স্পেচিয়েলিটো অংকিতাই মোক খুব বেছি মানে গানবিলাক গোৱাই থাকে। তো আৰু অভয় বুলি এজন ভাইটি আছে তেনেকৈ। তাৰপিছত আৰু মোৰ দিলীপ হিৰাদা, তেনেকৈ বৰ্তমান তেওঁ শংকৰ মহাদেৱৰ লগত বাঁহী বজাই পেলাই বহুত ভাইৰেল হৈছিলে। দিলীপ হিৰাদাৰ মই সান্নিধ্য লাভ কৰিছোঁ। তেওঁ মোক বহুত সংগীতৰ বিষয়ে, ক্লাছিকেল মিউজিকৰ বিষয়ে তেওঁ মোক বহুতখিনিয়ে শিক্ষা দিছে এতিয়ালৈকে যিমানখিনি পালোঁ মই। তেনেকৈ মোৰ সংগীতৰ ক্ষেত্ৰত অনুপ্ৰেৰণা মই এনেকৈয়ে পাইছোঁ আৰু ভৱিষ্যতেও তেওঁলোকৰ পৰা মই এনেকৈ পাই যাম বুলি আশা কৰিছোঁ। আৰু আপোনালোককো সকলোকে মই অনুৰোধ জনাইছোঁ যাতে মোক এনেকৈ আশীৰ্বাদ কৰে আৰু মই যাতে মোৰ ড্ৰিমবিলাক ছাকচেছ কৰিব পাৰোঁ। এক্সেপশ্যন ভইচ কেৰি অন চিজ মাই গড ব্লেছ ইউ। থেংক ইউ প্ৰতীম কোঁৱৰ, মোৰ ভাল লাগে বাবে ক'লোঁ তুমি ভাল গোৱা। থেংক ইউ ছ' মাছ হেমন্ত আংকল। মাহটো আৰু ভাল হৈ গৈ আছে, আগুৱাই যা। থেংক ইউ অংকিতা। মাতটো মনোজ কুমাৰ নাথ, বিহু এটা গোৱা। অ'কে, গাম বাৰু। বুঢ়া লুইতৰ বিশাল বাহুই মিতালী চৌধুৰী, মোৰ আচলতে ফেভৰেট গানবিলাক আপুনি কৈ আছে প্ৰতীম কোঁৱৰ। মই খুব ভাল পাওঁ গানবিলাক। মই মাজতে আৰু এগৰাকীৰ নাম ল'ব লাগিব, মোৰ বেষ্ট ফ্ৰেণ্ড অংকিতাৰ লগতে অনন্যাই খুব বেছি মোক ছাপোৰ্ট কৰে। তাই নক'লে বেয়া পাব, আচলতে গোটেইকেইজনৰ নাম ক'লোঁ। আৰু অংশুমান দাই কিবা এটা সুধিছিলে, মোৰ সংগীতৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে সুধিছিলে ন আপুনি চাগে। কমেণ্টছটো গুচি গৈছে, মই পোৱা নাই। সংগীতৰ ভৱিষ্যত পৰিকল্পনা মোৰ বিজুলী আহি আছে, চিকিমিকি দি আছে। সংগীতৰ ভৱিষ্যত পৰিকল্পনা বুলি ক'বলৈ গ'লে মোৰ এতিয়া মই বৰ্তমান কম্পিটিশ্যনবিলাক কৰি আছোঁ আৰু ষ্টেট লেভেলৰ কম্পিটিশ্যনবিলাক মই ট্ৰাই কৰি আছোঁ। তাৰ লগে লগে মই ৰিয়েলিটি শ্ব'বিলাকতো ট্ৰাই কৰিম বুলি ভাবিছোঁ নেক্সট ইয়েৰৰ পৰা। অকণমান পঢ়া প্ৰেছাৰটো কমিলে অকণমান মই ৰিয়েলিটি শ্ব'বিলাকত বাহিৰৰ তেনেকৈ ট্ৰাই কৰিম। আৰু মই বৰ্তমান যিহেতু শিকি আছোঁ, মই বিচাৰত পাৰ্ট 1 কমপ্লিট কৰিছোঁ, মই পাৰ্ট 2 আৰম্ভ কৰিম বুলি ভাবিছোঁ। এই দুই এবছৰৰ ভিতৰতে মই পাৰ্ট 2 ষ্টাৰ্ট কৰিম। তাৰপিছত মই তেনেকৈ গানসমূহ যেতিয়া মোৰ শুদ্ধ ৰূপত মই শিকিবলৈ চেষ্টা কৰি আছোঁ। মোৰ গানসমূহত বহুত ভুল থাকি যায়, বহুত খুঁটনাটি থাকি যায়। আৰু বিশেষকৈ আমাৰ পুৰণা যিসকল গায়ক, বিউতি শৰ্মা বাইদেউ, তাৰপিছত অনিমা চৌধুৰী বাইদেউ, ভূপেন হাজৰিকাদেৱৰ গানসমূহ মই খুব শুদ্ধ ৰূপত শিকিবলৈ চেষ্টা কৰি আছোঁ। লগতে মই 2-এটা নতুন প্ৰজেক্টটো হাতত লৈছোঁ। মই ইতিমধ্যে মোৰ প্ৰথমটো গীত ৰিলিজ দিছিলোঁ ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখে আমাৰ শংকৰদেৱ শিশু নিকেতন সোণাপুৰৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত মই মোৰ গীতটো ৰিলিজ দিছিলোঁ। অকণমান গাই দিম অকণমান দেৰিকৈ। তেনেকৈ মই ভৱিষ্যত পৰিকল্পনা বুলি ক'লে সিমানখিনি, আৰু যাতে আগুৱাই যাব পাৰোঁ আপোনালোকে আশীৰ্বাদ কৰিব তাকে কামনা কৰিছোঁ। থেংক ইউ অংশুমান দা। অংকিতাই কৈছিলে বাৰিষাৰে বৰষুণে দীক্ষিতাৰ গীতটো গাই দিবৰ কাৰণে, অকণমান গাই দিছোঁ মই। বাৰিষাৰে বৰষুণত তুমি মই একেলগে জনমে জনমে থাকিমেই দৰে, তুমি মই একেলগে এই বাৰিষাৰে বৰষুণত। থেংক ইউ অংকিতা, মোৰ গোটেই লিৰিক্সখিনি মনত নাই, অকণমান গাই দিছোঁ। বিহু এটা গোৱা মনোজ কুমাৰ নাথ, অ'কে গাম। বুঢ়া লুইতৰো গাম। আপুনি ইতিমধ্যে অংশুমান দাই কিবা এটা সুধিছে, আপুনি ইতিমধ্যে সংগীতৰ মাধ্যমেৰে কেইবাজনো জনপ্ৰিয় শিল্পীৰ সান্নিধ্য লাভ কৰিছে, ইয়াৰে সৰু সুৰা অভিজ্ঞতা আমাৰ সৈতে শ্বেয়াৰ কৰিব নেকি?
সৰু সুৰা অভিজ্ঞতা মানে সৰু সুৰা নহয়, মোৰ কাৰণে এটা ডাঙৰ অভিজ্ঞতা, মোৰ চিৰজীৱন মনত ৰহিব। মই যেতিয়া দিছপুৰ মহাবিদ্যালয়ত এইবছৰ ফাৰ্ষ্ট ছেমিষ্টাৰত মই যেতিয়া নাম লগাইছিলোঁ, তেতিয়া কলেজ উইক যেতিয়া হৈছিলে, কলেজ উইকৰ সামৰণিৰ দিনা প্ৰাইজ বিতৰণ হৈছিলে। সিদিনাখন আমাৰ কলেজত সূৰ্য দাস ছাৰ অতিথি হিচাপে আছিলে। মই যেতিয়া গৈছিলোঁ কলেজত, মই বেলেগ এটা গান গাম বুলি গৈছিলোঁ। তাৰপিছত মোক ছাৰে ক'লে, যোনজন আমাৰ কালচাৰেলৰ ছাৰ সঞ্জীৱ শৰ্মা ছাৰে মোক ক'লে যে সূৰ্য ছাৰক কিবা এটা গাব পাৰিবি নেকি? তো মই ভাবিলোঁ মই কি গাম এতিয়া। তাৰপিছত সূৰ্য ছাৰতো মই তেনেকৈ একো গান উঠোৱা নাই, আৰু মানুহ দেখিছোঁ আজি কৈছিলে, মানুহ দেখিছোঁ আজিতো মোৰ ছাৰে মোক গাবলৈ কৈছিলে। তাৰপিছত মোৰ পিতাও ক'লে মোক মানুহ দেখিছোঁ আজিতো গাবৰ কাৰণে, কাৰণ সেইটো পিতাৰ খুব বেছি ফেভৰেট গান হয়। তো মই কি কৰিম এতিয়া, এনেকুৱা লাগিলে। মই তাতেই গাড়ীত, ইয়াৰ পৰা ঘৰৰ পৰা যেতিয়া মই গাড়ীত গৈছিলোঁ, গাড়ীত যাতে শুনি গাই গৈছিলোঁ। আৰু তাতে গৈও মই 1 মিনিটো লষ্ট কৰা নাই, সেনেকৈয়ে মই গাইছোঁ, সেনেকৈ গাই আছোঁ। ইফালে মোৰ মাত বহি আছে চৰ্দি লাগি পেলাই সিদিনাখন, তাৰে কেইদিনমান আগৰ পৰা বহি আছে, তথাপিতো মানে সিদিনাখন বেছি অৱস্থাটো বেয়া। তাৰপিছত মই সেনেকৈ ষ্টেজত উঠিলোঁ, আৰু খুব বেছি নাৰ্ভাছ হৈ আছিলোঁ। ছাৰক শুনাইছোঁ, ছাৰ হৈছেনে? ছাৰে কৈছে ঠিক আছে, এনেকৈ গাবি। ঠিক আছে, মই ষ্টেজত উঠি পেলাই গালোঁ। অকণমান মাজতে ভুল হৈছিলে, তথাপিতো চাগে ইমান নধৰিলে নেকি। তাৰপিছত মোৰ সেইখিনি মুহূৰ্ত মানে খুব বেছি মনত ৰৈ যোৱা মুহূৰ্ত আছিলে, যিখিনি সময়ত সূৰ্য দাস ছাৰে মোক, তেওঁৰ য'ত বহি আছিলে গানটো গোৱাৰ পিছত, তেওঁ মোক কৈছিলে যে, মাইক্ৰফোনটো হাতত লৈ কৈছিলে যে, তেওঁ মানে তুমি আৰু আগুৱাই যাব পাৰিবা। আৰু এই গীতটো, মানুহ দেখিছোঁ আজি গীতটো আচলতে ছাৰে সেইখিনি সময়লৈকে কোনো মানে ফিমেল ভইচত, সেইখিনি সময়লৈকে কোনো ফিমেল ভইচত তেওঁ শুনা নাছিলে। আৰু তেওঁ সেইটো কাৰণে মোক খুব বেছি আশীৰ্বাদ কৰিছিলে যাতে মই আগুৱাই যাব পাৰোঁ। আৰু তেওঁ মোক মূৰত এনেকৈ হাত ফুৰাই দি পেলাই কৈছিলে, তই আৰু ভাল গাব পাৰিবি, আৰু তই কৰিবি। আৰু 2টা নোটছ মোৰ ইফাল হৈ আছিলে, ছাৰে মোক সেইখিনি শুদ্ধ কৰি দিছে। সেইখিনি মুহূৰ্ত ছাৰে যেতিয়া মোৰ মূৰত হাত ফুৰাই দিছিলে, সেইখিনি মুহূৰ্ত মোৰ খুব বেছি মানে মনত ৰৈ যোৱা আছিলে। সেইখিনি মুহূৰ্তত মই কান্দি পেলাইছিলোঁ তেতিয়া। আৰু মোক তেতিয়া আমাৰ HOD, হেড অফ দ্য ডিপাৰ্টমেণ্ট ইংলিছৰ মঞ্জুৰী মেমে কৈছিলে, এইখিনি সময় তোৰ জীৱনৰ আটাইতকৈ মূল্যৱান সময় আছিলে। আৰু ছাৰৰ সেই সান্নিধ্যই মোক জীৱনত বহুত কথা শিকালে। আৰু এইখিনি কথাই ছাৰে যিখিনি কথা সেইখিনি সময়ত মোক মাইক্ৰফোনটো হাতত লৈ শিকালে, সেইখিনি কথাই মোক জীৱনত বহুত আগুৱাই যাবলৈ সহযোগ কৰিব। তেনেকুৱা বহুত সৰু সুৰা অভিজ্ঞতা হৈছে। আৰু জীৱনত মনত ৰোৱা হিচাপে ক'বলৈ গ'লে মোৰ সূৰ্য দাস ছাৰৰ এইখিনি সান্নিধ্য, এইখিনি সময় খুব বেছি 1-2 মিনিট হ'ব পাৰে, এইখিনি সময় মোক খুব মানে মন চুই গৈছে সঁচাকৈ। আৰু মই ইয়াৰ পৰাই সূৰ্য দাস ছাৰক আকৌ এবাৰ মই নমস্কাৰ জনাইছোঁ। আৰু তেওঁ মোক তেতিয়া কৈছিলে, মোৰ এতিয়া মনত আছে লাইনটো, কৈছিলে যে আজি মোৰ হাতৰ পৰা কোনোবা এজনী ছোৱালী এই গীতটো কাঢ়ি লৈ গৈছে, গতিকে মই খুব হেপ্পী হৈছোঁ, ছাৰে সেনেকৈ কৈছিলে। আৰু মোৰো খুব ভাল লাগিছিলে, মানুহ দেখিছোঁ আজি গীতটো তেওঁৰ সন্মুখত তেনেকৈ গাবলৈ পায়। সেয়াই আৰু থেংক ইউ। এইখিনি কথা এক্সপ্ৰেছ কৰিবলৈ অংশুমান দাই মোক সুবিধাকণ দিলে, সেইকাৰণে বহুত বহুত থেংক ইউ। অংকিতা, আই লাভ ইউ অংকিতা মাজনী। নিতু শৰ্মা, হাই, হেল্ল'। অসমীয়া যুৱ জগতৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিষয়ে কিবা অলপ কওক, তেখেতৰ গান এটা গাওক। ঠিক আছে, বিহু এটা গাবলৈ কৈছিলে, অকণমান গাই দিছোঁ বিহুটো। ঐ নাহৰ পাতৰ আৰতে, ঐ জিলিকে মোৰ জনৈ, খাইলা তোৰে মুখনি, পদুম তগৰ ফুলিলে, ঐ ফুলিলে মোৰ শেৱালি, মৰমত কপে বুকুখনি, ঐ নাহৰ ফুলাৰ বতৰ, ঐ নাহৰ মোৰ মৰমৰ, ঐ নাহৰ ৰাণী।
বহাগৰে খবৰ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজতো উঠিছে পিৰিতিৰে লহৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজতো উঠিছে পিৰিতিৰে লহৰ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ থেংক ইউ কোনে কৈছিলে জানো মনোজ দাই কৈছিলে চাগে থেংক ইউ মনোজ দা অসমীয়া যুৱ জগতৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিষয়ে কিবা অলপ কওক তেখেতে এটা গান গাওক জুবিন দাক আচলতে ক'বলৈ ভাষা নাই তেওঁ নামেই পৰিচয় তেওঁৰ আৰু মোৰ আইডল আমাৰ সকলোৰে আইডল সকলোৰে হাৰ্টথ্ৰব জুবিন দা তেওঁ যিহেতু তেওঁৰ বিষয়ে ক'বলৈ আচলতে ভাষা নাই মোৰ হাতত বুলি নহয় কাৰোৰে হাতত নাই কাৰেণ্টটো গ'ল আৰু যিহেতু তেওঁ বৰ্তমান অসুস্থ আৰু তেওঁ মুম্বাইৰ পৰা গুৱাহাটীলৈ আহিছে গতিকে তেওঁ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু প্ৰতিটো খোজত তেওঁ সফলতা পাওক আৰু আমাক ৰাইজক আৰু খুব ধুনীয়া ধুনীয়া গীতসমূহ উপহাৰ দিয়ক আৰু সেই আগৰ বাঘজন হৈ উভতি আহক তাৰ বাবে মই সকলোৰে ওচৰত তাৰ বাবে ভগৱানৰ ওচৰত মই তাৰ বাবে প্ৰাৰ্থনা বিচাৰিছোঁ আৰু জুবিনদাৰ গীতসমূহ যাতে চিৰযুগমীয়া হৈ ৰওক তাৰে কামনা কৰিছোঁ আৰু জুবিনদাৰ গান এটা অকণমান গাই দিছোঁ বিচাৰিছো কাষৰতে সদায় তোমাক হলাহি কি বুকুৰ আপোন নকওঁ মই আনক ফুলিব দিয়া তুমি মোৰে অময়া মৰমক নাচিব দিয়া দুচকুতে তৰুণীহে পাহক বিচাৰিছো কাষৰতে সদায় তোমাক হলাহি কি বুকুৰ আপোন নকওঁ মই আনক থেংক ইউ ছ' মাছ পৰিণীতা মেধিৰ পাপনদাৰ গীত পৰিণীতা মেধিৰ এটি লাইভটো চেঞ্জ হোৱাৰ সময় হৈছে আচলতে পৰিণীতা মেধিৰ এটা লোকগীত ঠিক আছে পৰিণীতা মেধি বাইদেউৰ এটা লোকগীত মই গাই দিছোঁ ও ফুলে চৰি বুকুৰে লগৰিও কেনকে যাও ঘূৰি ঘৰৰ মায়া এৰি কেনকে যাও ঘূৰি গাঁৱৰ মায়া এৰি বুকুতে অগনি জালিহে অ ফুলে চৰি বুকুৰে লগৰিও পাতৰ মাছতে গৈছিলি পানীত নানামিলি কাইতে বিন্ধিব বুলি নাজানি নুশুনি সংসাৰৰ জালতে কেনকে পেলাবি ভৰি ফুলে চৰি বুকুৰে লগৰিও অ ফুলে চৰি বুকুৰে লগৰিও
কেনকে যাও ঘূৰি ঘৰৰ মায়া এৰি কেনকে যাও ঘূৰি গাঁৱৰ মায়া এৰি বুকুতে অগনি জালিহে ও ফুলে চৰি বুকুৰে লগৰি থ্যাংক ইউ সো মাচ হেমন্ত আঙ্কল থ্যাংক ইউ গাধ থ্যাংক ইউ অংকিতা পাপন দাৰ গীত এটি গাব ঠিক আছে গাম পাপন দাৰ গীত এটি দীপজ্যোতি দাই কৈছে মই খুব ভাল পাওঁ পাপন দাৰ গীত এটি আৰু মই খুব ভাল পাওঁ পাপন দাৰ গীত এটি সেই গীতটো অকণমান গাই দিছোঁ জোনাকে বিচাৰে কি ফাগুনী বতাহে সুৰাই কি তোমাকে 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 জোনাকে বিচাৰে কি ফাগুনী বতাহে সুৰাই কি তোমাকে 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 জোনাকে বিচাৰে কি দুখ মুকালি পুৱা কলিৰ বিননি বেদনাই আহি দুচকু তিয়াই বেদনাই আহি দুচকু তিয়াই ডাৱৰে আৱৰে সপোন মোৰ বতাহে নীলে উৰুৱা জোনাকে বিচাৰে কি ফাগুনী বতাহে সুৱৰাই কি তোমাকে 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 থেংক ইউ দেৱজ্যোতি দা ভূপেন হাজৰিকাৰ গান এটা গোৱা চুপু মহাই কৈছে অ'কে গাই দিম মহা হে গৌৰী পুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গৈ এই হাতীও ধৰিলো তাইকো মুহিলো সাঁতুৰি গদাধৰ নৈ গৌৰী পুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গৈ থেংক ইউ মাহী অকণমান গাই দিছোঁ অসমীয়া নতুন নতুন গীতসমূহক পুৰণিসকলে প্ৰায় মাটিৰ গোন্ধ নাই বুলি ক'ব খোজে আপোনাৰ মতামত জনাবচোন কেনেধৰণৰ গীত সৃষ্টি হ'ব লাগে খুব কনফিউজনেবল কুৱেশ্যন এটা মনোজ দাই কৰিছে মোক আৰু আচলতে কথাটো হ'ল কি আমি এইখিনি মই যিহেতু এতিয়া বহুত সৰু গতিকে তেনেকুৱা কমেণ্ট দিব পৰাকৈ হোৱা নাই যিহেতু ডাঙৰ অগ্ৰজসকলে যিখিনি কয় আমি আচলতে সেইখিনিকে মানি ল'ব লাগিব আমি বহুত সৰু গতিকে নতুন গীতসমূহক মাটিৰ গোন্ধ নাই বুলি ক'ব নোৱাৰি কাৰণ পাপন দাই যিসমূহ মই পাপন দাৰ কথা কৈছোঁ বাকী পাপন দা নিৰুৎপল দা তাৰপিছত আৰু জুবিন দাটো এক্সেপশ্যনেল সদায় পাপন দা নিৰুৎপল দাই এওঁলোকে যিসকল গীত সৃষ্টি কৰিছে
মাজুলী, নীলপলদাৰ মাজুলী বা কল্পনা পাটোৱাৰী বাইদেউ আৰু নতুন যিসকল আহিছে এতিয়া তেনেকৈ ক'বলৈ গ'লে নতুন ভিতালীহঁত, আমি সমান বয়সীয়া যিহেতু ভিতালীহঁত, গতিকে তেওঁলোকে যিসমূহ গীত উলিয়াইছে সেইবিলাক আমি মাটিৰ গোন্ধ নথকা বুলি ক'ব নোৱাৰোঁ। আচলতে ভেটিটোৰ পৰাই হৈছে, গোটেইখিনি বস্তু আমাৰ ভেটিটোৰ পৰাই হৈছে। মোৰ নেটৱৰ্কটো শ্ল' মাৰিছে। গোটেইখিনি বস্তু আমাৰ ভেটিটোৰ পৰাই হৈছে। আমি ভেটিটো নোহোৱাকৈ বা শংকৰদেৱৰ সেইসমূহ বা লোকগীতসমূহ নোহোৱাকৈ আমি কোনো গীত সৃষ্টি কৰিব নোৱাৰোঁ। আৰু মই ক'ব নোখোজোঁ যে মাটিৰ গোন্ধ নাই, গতিকে পুৰণিসকলে, মই তেওঁলোকৰ ওপৰত মাত মাতিবলৈ নাযাওঁ। মই পাৰ্চনেলি কৈছোঁ মাটিৰ গোন্ধ নোহোৱা বুলি ক'ব নোৱাৰি। কিছুমান গীতত নাথাকিব পাৰে। মই এইটো ক'ব পাৰোঁ যে কিছুমান গীতত নাই, মই সেইটো চিয়'ৰ ক'ব পাৰোঁ যে কিছুমান গীতত নাথাকে। কিন্তু সকলোবিলাক গীত এনেকুৱা নহয় যে মাটিৰ গোন্ধ নথকা সকলোবিলাক গীতেই হৈছে, এনেকুৱা নহয়। থেংক ইউ। খুব কনফিউজনেবল কুৱেশ্যন এটা আমাৰ কাৰণে আৰু মোৰ কাৰণে স্পেচিয়েলি। আছাম ভেলী পেষ্টটোৰ বিষয় সম্পৰ্কে আপুনি কি ক'ব? মই আছাম ভেলী পেষ্টটো আজি লাইভটো আহি খুবেই ভাল লাগিছে আৰু বহুত মানে মোৰ প্ৰতিভাসমূহ বিকাশৰ সুবিধা দিয়াৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। স্পেচিয়েলি অংশুমান দা আৰু দীপজ্যোতি দা, মনোজ দা, আপোনালোকক বহুত বহুত ধন্যবাদ এই পেজটোলৈ মোক মাতি অনাৰ বাবে, আৰু মোক অংশুমান দাক স্পেচিয়েলি বহুত ধন্যবাদ মোক এডমিন কৰাৰ বাবে। আৰু ভৱিষ্যতেও আপোনালোকৰ আশীৰ্বাদ বা সহায় সহযোগিতা পাম বুলি আশা কৰিছোঁ। আৰু এইখিনিয়ে আৰু তাৰপিছত লগতে মই আৰু এটি কথা কৈ দিওঁ, মোৰ ইউটিউব চেনেল সীমাশ্ৰী শৰ্মা অফিচিয়েল চেনেলটোত গৈ পেলাই আপোনালোকে মোৰ গীতসমূহ চাব পাৰে। আৰু মই অকণমান মোৰ ৰিচেণ্টলি ৰিলিজ হোৱা ছংটো অকণমান গাই দিছোঁ। আপোনালোকে ভাল লাগিলে মোৰ ফেচবুক একাউণ্টতো দিয়া আছে বা মোৰ ফেচবুক পেজ সীমাশ্ৰী শৰ্মা অফিচিয়েলত আপোনালোকে ভিজিট কৰি লাইক কৰি পেজটো আপোনালোকে চাব পাৰে। আৰু যদি গীতটো ভাল লাগে আপোনালোকে ইউটিউবত গৈ পেলাই ভিডিঅ'টো চাব পাৰে। থেংক ইউ। অকণমান গাই দিছোঁ মই গীতটো। আগলে পিছলে চাবাতে খালতে পৰিব ভৰি, মৰমে নুবুজে একোকেই দেখিও খাবাও জুতি। আগলে পিছলে চাবাতে খালতে পৰিব ভৰি, মৰমে নুবুজে একোকেই দেখিও খাবাও জুতি। কলঙৰ পাৰতে ডিঙা বাই আছিলা, কলঙৰ পাৰতে ডিঙা বাই আছিলা, কঁকালত কাগৰি লৈ গৈছিলোঁ ঘাটলৈ, তোমালে চাওঁতে মই পিছলি পৰিলোঁ, তোমালে চাওঁতে মই পিছলি পৰিলোঁ। ঐ জান পিছলি পৰিলোঁ মই, ঐ জান পিছলি পৰিলোঁ মই। থেংক ইউ। গীতটি ভাল লাগিলে আপোনালোকে ইউটিউবত গৈ চাব পাৰে আৰু মোৰ পেজ সীমাশ্ৰী শৰ্মা অফিচিয়েল লাইক কৰিব পাৰে। আহিলোঁ যেতিয়া মনত পৰে আইতা নামিলহৰ জানমণি মাহী, মোৰ মনত পৰা নাই আহিলোঁ যেতিয়া মনত পৰে কোনটো আছিলে গানটো। চিকুটি চিকুটি গানটো গাই দিলে অলপ হ'লেও মনটো ভাল লাগিব। লকডাউনৰ যিহেতু যন্ত্ৰণা, তাৰ পৰা কিছু হ'লেও মন ভাল লাগিব। ঠিক আছে, অকণমান গাই দিছোঁ। লকডাউনে আচলতে যি নকৰক আৰু লকডাউনটো নালাগে। এইখিনিতে মই এইটো কথা কৈ দিওঁ, লকডাউনটোক আমি নিগেটিভলি কেতিয়াও ল'ব নালাগে, কাৰণ লকডাউনটো আমাৰ ভালৰ কাৰণে, আমাৰ চৰকাৰে আমাৰ ভালৰ কাৰণে দিছে, যাতে আমি চেল্ফ কোৱাৰেণ্টাইন হৈ নিজক ছেফ কৰি ৰাখিব পাৰোঁ। আৰু অলপ অবভিয়াছলি কাৰণ আমি সদায় ব্যস্ততাৰ মাজত থাকোঁ, সেইটো কাৰণে অকণমান মনটো বেয়া লাগিব পাৰে। গতিকে আৰু গান তাতকৈ চবতকৈ গান বুলি নহয়, চবতকৈ সময় কটোৱা মাধ্যমটো হৈছে নিজৰ ভাল লগা যিসমূহ কাম, সেইসমূহ কাম দিনটোত আপোনালোকে কৰক। মই যিহেতু কৰি আছোঁ, নিজৰ ভাল লগা সময়সমূহ
নিজৰ ভাল লগা কামসমূহ কৰি আপোনালোকে সময় অতিবাহিত কৰক আৰু গান শুনক, যিমান পাৰে সিমান গান শুনিলে মাইণ্ড ৰিফ্ৰেছ হৈ থাকে। আৰু যদি আপোনালোকে নাচি ভাল পায় তেতিয়াহ'লে নাচক, তেনেকৈ আৰু ফেমিলিক সময় দিয়ক, ফেমিলিৰ লগত কটাওক। যিহেতু আকৌ ব্যস্ততাপূৰ্ণ জীৱন আহি গ'লে ফেমিলিৰ কাৰণে টাইম থাকি নাযায়, গতিকে ফেমিলিৰ লগত কটাওক। আৰু যিহেতু কিছুমানে অফিচ যাবলগীয়া হৈ আছে, যেনেকৈ মোৰ পিতা অফিচ গৈ আছে এতিয়াও, সেইসমূহক মই ছেল্ফ কোৱাৰেণ্টাইন হৈ বা সাৱধানে সুৰক্ষিত থাকিবলৈ অনুৰোধ জনাইছোঁ। এইখিনিয়ে। আৰু চিকুটি চিকুটি অকণমান গানটো বাবুল কুমাৰ ওজাৰ কাৰণে অকণমান গাই দিছোঁ। চিকুটি চিকুটি ভগা দুগালতে ৰঙা ৰঙা বুলেৰে মই তোমাক ৰং সানি দিম। দাদা লাজত মৰহিলে টানি আনি কপালতে এটি চুমাকি দিম। চিকুটি চিকুটি ৰাতি দুপৰ পিটিকি পিটিকি ৰাতি দুপৰলে তোমাৰ ফটো চাই থাকো জানা ৰাতি দুপৰলে। থেংক ইউ। গানটোৰ লিৰিক্সটো অকণমান পাহৰিছোঁ, গতিকে আপুনি কোৱাৰ কাৰণে অকণমান গাই দিছোঁ। ধুনীয়া সীমা, ভাল লাগিল, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আপোনাকো বহুত বহুত ধন্যবাদ হেমন্ত আংকল, আপোনাক আকৌ এবাৰ ধন্যবাদ। আপুনি মোৰ প্ৰত্যেকটো লাইভ ইমান ধুনীয়াকৈ চোৱাৰ বাবে। তো বহুত বহুত ধন্যবাদ আমাৰ পেজৰ কাৰণে আপোনাৰ বহুমূলীয়া সময়খিনি দিয়াৰ বাবে। আপোনাকো বহুত বহুত ধন্যবাদ অংশুমান দা, বহুত বহুত ধন্যবাদ মোক পেজটোত এডমিন কৰাৰ বাবে। আৰু দীপজ্যোতি দাক আকৌ এবাৰ বহুত ধন্যবাদ মোক পেজটোত লাইভ আহিবলৈ সুবিধাকণ দিয়াৰ বাবে। মৰম জানো সঁচা মৰম দিলে গানটো গাব, কোনটো গান মই ধৰিব পৰা নাই। গানটো মই ধৰিব পৰা নাই। আপোনাৰ প্ৰিয় খাদ্য কি? প্ৰিয় খাদ্য মানে ফল মূলৰ ভিতৰত ক'বলৈ গ'লে মোৰ প্ৰিয় খাদ্য হৈছে, খাদ্য বুলি ক'লে মই চব বস্তুৱে ভাল পাওঁ আচলতে। ফল মূলৰ ভিতৰত প্ৰিয় খাদ্য আঙুৰ, তাৰপিছত কল, মৌচুমী আৰু কমলা, লগতে আম, আঙুৰ, মৌচুমী, কমলা, লিচু, এই ঢেৰ ওলাব। আৰু স্পেচিফিকেলি আপোনাৰ নন ভেজত ক'বলৈ গ'লে মোৰ প্ৰিয় খাদ্য হৈছে ম'ম'। থেংক ইউ মনোজা। আৰু ভেজ খাদ্য হৈছে পনীৰ, চবেই ভাল পাওঁ মই। প্ৰবীণ প্ৰতিম কোঁৱৰে কৈছিলে বুঢ়া লুইতৰ গীতটো অকণমান গাই দিবৰ কাৰণে, অকণমান গাই দিছোঁ মই গীতটো, যিহেতু মিতালী বাৰ খুব এটি ধুনীয়া সৃষ্টি। বুঢ়া লুইতৰ বিশাল বাহুই আঁকোৱালি ল'লে পাহাৰ ভৈয়াম, এক হৈ বয় ৰহণীয়া কৃষ্টিৰ ধাৰ। শংকৰ মাধৱ আৰু বিষ্ণুজ্যোতিৰ, শংকৰ মাধৱ আৰু বিষ্ণুজ্যোতিৰ ত্যাগৰ মহিমা অপাৰ। বুঢ়া লুইতৰ বিশাল বাহু, নাম ডাঙৰ শিলৰ সাকো দুপাৰে দুভৰি দি, নাম ডাঙৰ শিলৰ সাকো দুপাৰে দুভৰি দি, অগ্নিগড়ত উষাক মাতিলো ডালিমিয়ে পালে সাৰ, ডালিমিয়ে পালে সাৰ। শুভ্ৰ বসন কৰি তামোলাৰ, শুভ্ৰ বসন কৰি তামোলাৰ, মুক্ত তৃপ্ত পথ তেজৰে ধাৰ। ত্যাগৰ মহিমা অপাৰ। বুঢ়া লুইতৰ বিশাল বাহু,
জয়দৌল শিৱদৌল কাৰেং ৰংঘৰে মৌন ভাষাৰে বুৰঞ্জী শুনালে নৰকাসুৰে সুগম কৰিলে নৰকাসুৰে সুগম কৰিলে দুৰ্গম পথ মা কামাখ্যাৰ নৰকাসুৰে সুগম কৰিলে দুৰ্গম পথ মা কামাখ্যা নৰকাসুৰে সুগম কৰিলে দুৰ্গম পথ মা কামাখ্যা পুৱামকাত সালাম কৰিলোঁ পুৱামকাত সালাম কৰিলোঁ প্ৰণামী মাধৱক গুৰুদ্বাৰত সেৱাতি জনালোঁ বুঢ়ালুইতৰ বিশাল বাহুত বুঢ়ালুইতৰ বিশাল বাহুত যুগে যুগে হয় শক্তিৰ সঞ্চাৰ বুঢ়ালুইতৰ বিশাল বাহুত যুগে যুগে হয় শক্তিৰ সঞ্চাৰ মই চৰাইটি গৰখীয়া বাহি মই চৰাইটি গৰখীয়া বাহি টোকাৰি দুহাৰো একতাৰ অংগীকাৰ মই অসমৰ মই ভাৰতৰ মই অসমৰ মই ভাৰতৰ সমন্বয়ৰ বতীধাৰ বুঢ়ালুইতৰ বিশাল বাহু আঁকোৱালি ল'লে পাহাৰ ভৈয়াম বহুত বহুত থেংক ইউ আপোনাক মই গীতটো খুব ভাল পাওঁ আৰু এই গীতটো গাই মই ৰামানুজন জুনিয়ৰ কলেজত বেষ্ট ছিংগাৰ পাইছিলোঁ সেইকাৰণে আপোনাক বহুত এই গীতটোৰ লগত মোৰ ইম'শ্যন জড়িত হৈ আছে সেইকাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ এই গীতটো গাবলৈ দিয়াৰ বাবে বোধহয় কোনে জানো দিছিলে প্ৰবীণ প্ৰতিম কোঁৱৰ থেংক ইউ ছ' মাছ আৰু কটনৰ সাগৰ বেছি কটনৰ সাগৰ সিঁচি গানটো মোৰ কমপ্লিট লিৰিক্সবিলাক মনত নাই যিহেতু বহুত দিন শুনা নাই গতিকে অকণমান গাই দিছোঁ কটনা সাগৰ সিঁচি মানিক বিচাৰিছিলোঁ গোটেইখিনি একেবাৰে মোৰ মনত নাই গীতটো অকণমান চেষ্টা কৰিছিলোঁ তথাপিতো লিৰিক্সখিনি মনত নাহিলে থেংক ইউ অনুপম শইকীয়া মৰম জান অ'কে শব্দবোৰ স্পষ্ট হোৱাৰ কাৰণে সুন্দৰ লাগিছে আপোনাৰ মাতষাৰ বৰ মিঠা শুনি খুব ভাল লাগিছে বহুত বহুত থেংক ইউ শব্দবোৰ স্পষ্ট কৰিব পাৰিছোঁ নে নাজানো কিন্তু মই যিমান পাৰি সিমান চেষ্টা কৰোঁ আচলতে গানবোৰ গাবলৈ আৰু শুদ্ধ ৰূপত শিকিবলৈ চেষ্টা কৰোঁ আৰু মোৰ প্ৰনাউন্সিয়েশ্যনৰ গণ্ডগোল অলপমান আছে ছাৰহঁতে কৈ থাকে বোধহয় অকণমান নিজকে ইম্প্ৰুভ কৰিব পাৰিছোঁ থেংক ইউ ছ' মাছ মনোজ দা এতিয়াহে বুজিলোঁ এনেই নকয় ডালিম গুটিয়া দাঁত ওলাই মাত মিঠা মাত সেইবাবে তোমাৰ কণ্ঠত নিগৰিছে মোৰ মিঠা মাত থেংক ইউ বহুত বহুত ধন্যবাদ আপোনাক মোৰ কাৰণে হয়তো বহুত মূল্যৱান কমেণ্টছ হয়তো বহুত থেংক ইউ আৰু বহুত সময় হৈ গ'ল আচলতে লাইভটোত বহুত সময় হৈ গ'ল লাইভটোত গতিকে অকণমান মোৰ এটি প্ৰিয় গীতেৰে মই শেষ কৰিব বিচাৰিছোঁ মই এটি গীত খুব ভাল পাওঁ সেই গীতটো অকণমান গাই দিছোঁ গাই পেলাই মই লাইভটো শেষ কৰিম ধৰো নধৰো
কৈ তোমাৰ হাতত ধৰিম তুমি নপৰিলেও তোমাৰ প্ৰেমত পৰিম নাচাবানে আনলৈ জ্বলি পৰি মৰিম ক'ব নোৱাৰো কোৱা কিনো কৰিম বাচি বাচি তোমাকে হাচিম কপালতে চুমাটো আঁকিম তোমাক সাজিম কাচিম বুজি পাবা খুলিও নকওঁ খুজি খুজি মৰম নলওঁ তুমি মৰম দি থাকিবা মই আনৰে নহওঁ থেংক ইউ ছ' মাছ লাইভটো চেছ কৰোঁ মই বা তোমাৰ প্ৰিয় কণ্ঠশিল্পী মোৰ প্ৰিয় কণ্ঠশিল্পী ৰূপম দা তৰালী বা ভূপেন হাজৰিকা চব হয় মোৰ প্ৰিয় কণ্ঠশিল্পী মই চবৰে গীতসমূহ গাওঁ আপোনাৰ মতামতবোৰ শুনি বহুত ভাল লাগিছে থেংক ইউ ছ' মাছ আৰু মই এইখিনিতে মোৰ লাইভটো শেষ কৰিবলৈ লৈছোঁ সময় বহুতখিনি হৈ গৈছে পুনৰবাৰ মই অংশুমান দা মনোজ দা আৰু দীপজ্যোতি দাক খুব ধন্যবাদ বহুত ধন্যবাদ জনাইছোঁ আৰু সকলোৰে সহযোগিতা মই মোক আশীৰ্বাদ মই বিচাৰিছোঁ বহুত ধন্যবাদ আৰু ঘৰতে থাকিব সুৰক্ষিত থাকিব আৰু ছেল্ফ কোৱাৰেণ্টাইন হওক সকলোকে তাৰে অনুৰোধ জনাইছোঁ গুড নাইট